নমস্কাৰ বান্ধৱীসকল, মই আজি তিলৰ লাড়ু বনাবলৈ ওলাইছোঁ। বহুতেই মোক প্ৰশ্ন কৰে তিলৰ লাড়ু কেনেকুৱাকৈ বনায়। মই প্ৰথমতে ধোৱা তিলখিনি এনেকুৱাকৈ কেৰাহীত ভাজি ল'লোঁ। তাৰপিছত কেৰাহীৰ পৰা নমাই থলোঁ। আগতীয়াকৈ মই গুড়খিনি কাটি থৈ দিছিলোঁ। এতিয়া গুড়খিনি মই কেৰাহীত দি দিলোঁ অলপ পানীৰে সৈতে। তাৰপিছত মই এবাৰ তিলখিনি ঢালি দিলোঁ, দি সুন্দৰকৈ লাৰি আছোঁ। অলপ জুইটো কমাই দিছোঁ। এনেকুৱাকৈ লাৰি থাকিব অলপ সময়। লাৰি লাৰি যেতিয়া অকণমান আঠালেটীয়া হ'ব, তাৰপিছত আপোনালোকে গেছটো অফ কৰি দিব। আৰু দেখিছেনে এনেকুৱাকৈ টাইট হৈ যাব। এতিয়া নমাই নিব গেছৰ পৰা আৰু এনেকুৱাকৈ অলপ অলপ লৈ আপোনালোকে চেষ্টা কৰিব, কাৰণ যিহেতু তিলখিনি বহুত গৰমেই থাকে, সেইকাৰণে অলপ বনাবলৈও দিগদাৰ হয়, হাত তাত পুৰি দিয়ে কেতিয়াবা। আৰু যদি দিগদাৰ পায় অলপ কেতিয়াবা আপুনি পানীও ল'ব পাৰে, অকণমান ল'ব আৰু পানী বেছি নল'ব। এয়া হৈ গ'ল। ধন্যবাদ।